হেল্ল' বন্ধুসকল, আজি আহিছোঁ হোটেল অমৰাৱতী, ৰম্বা হোটেল অমৰাৱতী, গুৱাহাটীৰ হাতীগাঁও। আমি সপৰিয়ালৰ সৈতে আহিছোঁ আজি বিয়াৰ নিমন্ত্ৰণ খাবলৈ। এয়া আপোনালোকক দেখাই আছোঁ। এয়া পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক। সৰু সৰু ল'ৰা ছোৱালী দেখিবলৈ পাইছে। এয়া পুষ্কাৰ আইটেম। এয়া তামোল খাই আছে কণমানিটো। এয়া দেখুৱাই আছোঁ। আমন্ত্ৰিত অতিথিসকলো আহিছে। এয়া ষ্টেজ হয়, ষ্টেজত ধৰা কইনা আৰু আত্মীয় স্বজন পজ দিছে ফটোৰ। এয়া দেখুৱাই আছোঁ। এয়া সকলোৱে বহি আছে। আত্মীয় স্বজনসকল আহিছে বিয়াৰ পাৰ্টি নিমন্ত্ৰণ খাবলৈ। আহি আছে মানুহ, গাড়ী লৈ আহি আছে আমন্ত্ৰিত অতিথিসকল। আজি আমিও বহুত তামাম ফূৰ্তি কৰি আছোঁ। সঁচাকৈ বিয়াৰ পাৰ্টিত আনন্দই বেলেগ। আমি সকলোৱে সপৰিয়ালৰ সৈতে আহিছোঁ। ফটোগ্ৰাফাৰসকলে ফটো লৈ আছে। চাহ কফি খাই আছে। ব্যস্ত কেটাৰিংসকলো ব্যস্ত হৈ আছে। এয়া মঞ্চত দেখুৱাই আছোঁ দৰা কইনা আৰু আত্মীয় স্বজন। আমিও তেখেতক শুভেচ্ছা জনাই আহিছোঁ। তেখেতৰ যুগ্ম জীৱন যাতে সফল হওক, সুখ শান্তিৰে থাকক, এয়া কামনা কৰিলোঁ।